হেল্ল' এভৰিৱান, মই এতিয়া কৈছোঁ দেখিছে নহয় ইমান ধুনীয়া কোহা বন। ব'লক আপোনালোকে দেখুৱাই আছে ক'ত ক'ত ঘূৰি ফুৰিছোঁ আজি। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই লখিমপুৰৰ কেইটামান জেগাত গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এতিয়া আমি পালোহি সেইখন থান যিখনলৈ আমি আজি আহিছিলোঁ। এইখন থান লখিমপুৰৰ ৰঙানৈ খুব নিচেই কাষতে আছে। থানখনলৈ আজি আমি আহিলোঁ এগছি চাকি জ্বলাবৰ কাৰণে, আৰু আপোনালোককো অকণমান দেখুৱাম বুলি ভাবিলোঁ। আৰু থানখন এতিয়ালৈ বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই। আৰু চাইডে চাইডে এইবোৰ যিবোৰ দেখিছে, ইয়াত খানা খাব পৰা ব্যৱস্থা কৰি দিয়া হৈছে। আপোনালোকে চাই যাওক ভিডিঅ'টো সম্পূৰ্ণকৈ। দেখুৱাই আছোঁ, থানখন সম্পূৰ্ণকৈ দেখুৱাম আপোনালোকক। ৰ'ব এটা কথা ক'ব পাহৰিলোঁ, এই থানখনৰ নামটোনো কি আপোনালোকক জনাবলৈ পাহৰিলোঁ। এইখন কেঁচাইখাতি আই থান নামেৰে জনাজাত। মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ, আৰু ওলাই আহিয়ে দেখিলোঁ কেইটামান মহ। ইয়াত সেই জাকে জাকে মহ দেখা পালোঁ। আৰু সেইখন দেখিছে নহয় দলং, সেইখন ৰেল যোৱা দলং। আৰু সেইখনৰ ওচৰলৈ যাম বাৰু, আপোনালোকক দেখুৱাম। আৰু ট্ৰেইনটো আহিলে মানে ভালেই হ'ব ন, আপোনালোকক দেখুৱাবও পাৰিম। তেতিয়াহ'লে চাই যাওক ভিডিঅ'টো।
ট্ৰেইনো আহি আছে। ৱাও। এতিয়া আমি আছোঁ হতজান পক্ষী উদ্যানত। এতিয়া বৰ্তমান পক্ষী চক্ষী নাই বাৰু, ডিচেম্বৰ মানত আহিব, ওলাব পক্ষীবিলাক। এতিয়া গছ গছনিবিলাক এইবোৰহে আছে। চাওকচোন অকণমান। এইখন হৈছে হতজান পক্ষী উদ্যান। ৰঙা নৈ খুব নিচেই কাষতে আছে। ইয়াত বহুত দূৰ দূৰৰ পৰা আহে পক্ষীবিলাক, যেনে শ্ৰীলংকা, অষ্ট্ৰেলিয়া, তেনেকুৱা বহুত জেগাৰ পৰা আহে। ইয়াৰ লোকেল পক্ষীও আছে বাৰু, কিন্তু এতিয়া এজনীও পক্ষী দেখিবলৈ মই পোৱাই নাই। বৰ্তমান এইটো সময়ত পক্ষীবিলাক নাথাকে বাৰু। ডিচেম্বৰ মানত আহিব, আৰু ডিচেম্বৰ মানত বাহিৰৰ দেশৰ পৰা আহিব। তাৰপৰা বহাগ মানত আকৌ গুচি যায়গৈ। কামচোৱা ৰঙাকৈটোত মই দেখা পাইছেনে? সেয়া খুব ধুনীয়াকৈ চিকাৰ কৰিছে সিহঁতে, খুব ভাল লাগিছে। এইবোৰ দেখিছে আপোনালোকে যে, এইবোৰ দেখিছে এইবোৰ চব তৰা গছ। আজিকালি তৰা পাবলৈকে নাই, ইয়াত কিন্তু তৰা এভেইলেবল। ইয়াত তৰা গছ। খালি দুখৰ কথা, ইয়াত মানুহবোৰে ৰাতি খুব চুৰ কৰি মাছ ধৰে। ডাঙৰ ডাঙৰ মাছবোৰ ইয়াতে ধৰি শেষ কৰিছে, সৰু সৰু নাওলৈ। শুনিছোঁহে দেই, এদিন দেখিছিলোঁ বাৰু আন্ধাৰে মুন্ধাৰে। বহুত ডাঙৰ কথা এটা হ'ল। মানে কথাটো এইটোৱে যে, মই যিখিনি কথা কৈ আছিলোঁ সেইখিনি শুনাই নগ'ল। এতিয়া সেইটো কাৰণে ভইচ ৰেকৰ্ডিঙে কৰি দিছোঁ আৰু। এতিয়া যাম ৰঙা নদীৰ একদম মাজভাগলৈ, গৈ আছোঁ এতিয়া। আৰু আপোনালোকে চাই যাব ৰঙা নদীৰ মাজভাগতনো মই কি কৰোঁ। আৰু ব'লক তেতিয়াহ'লে যাওঁ। কি ফূৰ্তি! এয়া পানীত নামিবলৈ গৈ আছে। সাঁতুৰিব নাজানা কিন্তু, বেছি বোকা পলস থাকিলে সোমাই যাবা। তুমি যি গধুৰ। এটা সৰু হাতী। মই বোকা নগছ আকৌ দেই। মোৰ নামিবলৈ মন নাই, এই যি উৎপাত নামিবলৈ। ক'ত যোৱা? কহুৱা বনৰ মাজলৈ যাওঁ আমি। তাই দৌৰ দেখিছে নাই? অলিম্পিকৰ গ'ল্ড মেডেলিষ্ট। আজি মই বহুতকেইটা জেগা ফুৰিলোঁ, আপোনালোকক দেখুৱাই আছোঁ। আৰু দেখিছেই নহয় মই ক'ত আছোঁ? কহুৱা বন মোৰ অশান্ত মন। বহুত ভাল লাগিছে দেই, বহুত দিনৰ মূৰত আহিছোঁ এনেকৈ। গৈ আছোঁ ৰ'ব, আপোনালোকক দেখুৱাই আছোঁ। মিষ্টাৰে মাতি আছে, ক'ৰবাত আছেগৈ। ক'ত আছে দেখিছেনে? ৰ'দৰ পৰা ধৰিবই পৰা নাই, ইমান গৰম। ৰ'দটো পূৰা ধৰিছে। আৰু এইটো চাইডে দেখিছেনে দলংখন আছে, গাড়ী মটৰ গৈ আছে। আমি একদম ৰঙা নদীৰ মাজত আছোঁ। পানী আহিলে এইবোৰ চব উটুৱাই লৈ যায়। সেইখন দলং ক'ত গ'ল? সেইফালে দলং আছে। মই একো মনিব পৰা নাই, মানে ৰ'দৰ কাৰণে মই একো দেখা নাই। মিষ্টাৰ সেইকণত ৰৈ আছে। আৰু এইটো চাইডে আছে কহুৱা বন। বিৰাট ভাগৰ লাগিছে, ভৰি অৱস্থা চাব নেকি? দেখিছেনে নেদেখিছে নাজানো, কিন্তু মই এনেই ভিডিঅ'টো বনাই গৈহে আছোঁ। কি কৰিছোঁ কি নকৰিছোঁ গমেই নাপাওঁ। এইটো কাৰ? মোৰ মোবাইলটো তাতে আছে।
without remorse, without heart. In your head, you're right, but in my head, you are the bad. I wanna show to the world that you're the bad one. You was being bad. That use all my love, use all my time, use all my heart. You beg me to come out with you. I don't know, I'm fine without you. You beg me to come out with you. I don't know, I'm fine without you. To the world that you're the bad one. You always being bad. What are you doing here? Cause I don't love you, boy. I wanna show to the world that you're the bad one. You always being bad. এতিয়া ভৰিখন ধুই লৈছোঁ আৰু তাৰপিছত ঘৰ যাম আৰু পৰিয়ে গ'লোঁ আকৌ পৰিলোঁ মানে ভৰি ধুই পিনে আকৌ পৰি গ'লোঁ আকৌ এবাৰ ধুই লৈছোঁ তাৰপিছতে আৰু এতিয়া যামগৈ আৰু এতিয়া আমি ৰঙা নদীৰ পৰা বিদায় দিছোঁ এতিয়া আমি পহুমৰা তিনিআলি পাইছোঁহি এইটো মূৰ্তি এটা আছে ইয়াত এইটো লাচিত বৰফুকনৰ মূৰ্তি হয় আৰু এইটো চাইডে আমি বাৰঘৰলৈ যাম বাৰঘৰত অকণমান ৰুই পিনে ঘৰলৈ যামগৈ এখন হৈছে পহুমৰা বজাৰ হয় দেখিছে নহয় অথনি আমি যোৱা জেগাডোখৰ য'ত আমি কহুৱাবন দেখিছিলোঁ ৰাস্তাৰ পৰা ধুনীয়াকৈ দেখা গৈছে আৰু দলংখনো দেখা গৈছে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নকৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া আমি ঘৰ গৈ পামগৈ আৰু বাই বাই